ওলাইছোঁ মাছ ধৰিবলৈ পুৰুকৰ শালপতি ঘৰত আপোনালোকক দেখাম যে মাছ কেনেকৈ ধৰোঁ। মই আহি আছোঁ ইফালে আৰু পুঠি গৈ আছে আগত জেনেৰেটৰ আৰু পাইপ লৈ নিশ্চয় দেখাম আপোনালোকক। ঠিক আছে। পুখুৰী চাব ধুনীয়াকৈ কামত লাগি আছে শালপতিসকলে। এতিয়া দেখাই আছে বোলে পুখুৰীটো চাই লওক। ওচৰতে ধনগাঁও ষ্টেচন ৰেলৱে ষ্টেচন। জেনেৰেটৰ চলি আছে, পানী শুকাই আছে, অলপ পিছত মাছ ধৰা হ'ব সুন্দৰ কৰি। কিৰং কিৰং পানী আহি আছে এইফালে দিব, এইফালেকে মেচিনত পৰি এইফালে ওলাই আহিব। ছোট জেনেৰেটৰ মানে ভাত বনাইছে খাবলৈ। মাছ ডাঙৰ মাছ আছে। লাহনী আগতে লাহনী, আজিকালি লাহনী নাই না, বগীটিং। মূলা মাছ মূলা বনিছে। গৰৈ মাছ, কাৱৈ মাছ, শিঙি মাছ। ৰান্ধনীয়ে বনাই আছে, চাব লাগিব আজি।